हेलो एवरीवन आपनालोक सकलोके पूजार आंतरिक शुभेच्छा ज्ञापन करिलो। आज जेहेतु सरस्वती पूजा हे गतिके आमी अकनमान घৰৰ পৰা ওলাই আহিলো ফুৰিবলৈ। সিধা আমি আহিছো ধনজিত স্কুললৈ আৰু সাক মই আজি পুৰা ৰেড পিন্ধি লৈছো, ৰেড কালাৰ সাৰি, ৰেড ব্লাউজ আৰু এতিয়া স্কুললৈ আহিলো। এতিয়া আপোনালোক দেখুৱাই যাম কি কি কৰো আজি গোটেই দিনটো। আহি সিধা আমি ফিল্ডৰ ফালে আহিলো। স্কুলৰ ফিল্ডৰ পিছ সাইডে, স্কুলৰ বেক সাইডে ফিল্ড আছে মানে ধনজিতহঁতৰ। ইয়াতে আহি লগৰ কেইটাক লগ পাই অলপ বদমাছি কৰিব ধৰিছে আৰু ইফালে খেলা হোৱাৰ পিছতে আমি খাবলৈ বহি গলো। ইফালে খুৱাইছে ভাত, দালি, নিৰামিষ তৰকাৰী, বিলাহী টপ আৰু পিছত পায়সো দিছে দেই। তাৰ পৰা খাই বৈ আমি ওলাই আহিলো। সিধা এতিয়া যাব ওলাইছো গুৱাহাটীলৈ আৰু গুৱাহাটী যাই আছো আৰু আপোনালোককো দেখুৱাই গৈ আছো কি কি কৰো। আৰু আহি এতিয়া পালো ফেকাল্টি হাই সেকেন্ডাৰী স্কুল আৰু এয়া চাওক ট্ৰাফিক মানে কি ক'ব আৰু আজিতো চাৰিওফালে গাড়ী আৰু এইফালে ল'ৰা ছোৱালীবিলাকৰ ভিৰ হৈছে। এইটো হৈছে ফেকাল্টিৰ গেট আৰু এয়া চাওক গোটেই গাড়ী আজি বহুত মানুহ ৰাস্তাত আজি ভিৰেই হ'ব কাৰণ সব কলেজ স্কুলতো পূজা। আৰু এইফালে আহিলো আমি বেলতলালৈ। বেলতলাত আমাৰ লগৰ ল'ৰাৰ ঘৰত আহিলো আৰু এইফালে আহি বদমাছি ষ্টাৰ্ট ধনজিতৰ। আৰু এয়া হৈছে দাদাজন, এতিয়া বৌ মানে স্কুলৰ পৰা আহিছে, স্কুলত চাকৰি কৰে গতিকে অলপ ৰেষ্ট লৈছিল। আমি সেই সময়তে আহিলো। এতিয়া বৌয়ে মানে দাদাক উঠাব গৈছে ভিতৰলৈ। চাহ পানী খাই আমি ওলালো। চাহ পানী খাই ওলাই এতিয়া আমি ৰাস্তাত ভাবিছো এতিয়া আৰু ক'ত যোৱা যায় আৰু গতিকে তেওঁলোকো মানে এতিয়া ক'ৰবাত ফুৰিব যাব, ভাত খাই অহাৰ কথা কৈছিলে। আমি লৈ নাখাওঁ এতিয়া আৰু এতিয়া দাদা আৰু বৌ ক'ৰবাত অকণমান ফুৰিবলৈ ওলাই যাব, আমিও এইফালে গুচি আহিলো। এতিয়া চাওক এইফালে লাহেকৈ আন্ধাৰ হ'বৰেই হ'ল আৰু আমি ওলাওঁতে আজি ঘৰৰ পৰা প্ৰায় 12:30মান বাজিয়ে গৈছে। আজি ওলাওঁতে দেৰি হৈছে আৰু এইফালে আমি এতিয়া গৈ আছো। ক'ত যাওঁ ঠিক নাই, ভাবা নাই এতিয়ালৈকে। আপোনালোককো দেখুৱাই গৈ আছো ক'ত যাওঁ কি কৰোঁ। আৰু গৈ চাওক আন্ধাৰে হ'ব ধৰিছে। এতিয়া মই ইফালে ৰেড আজি পুৰা ৰেড কালাৰ পিন্ধি লৈছো আৰু এনেতো মই ৰেড নিপিন্ধো, কেতিয়াবা ভাল লাগে ন, মন যায় এনেকে। মই সিধা আহিলো এতিয়া উজান বজাৰলৈ। উজান বজাৰ ঘাট মানে ৰাস্তাতে অকণমান ফুৰিব ধৰিছো। এতিয়া চাৰিওফালে মানুহবোৰ ফুৰি আছে আৰু দেখিলো ইয়াতে মাকৈ ফুৰি আছে। মাকৈ ধনজিতে খাম বুলি ক'লে আৰু লগতে আমি এটা লৈ লৈছো খাবৰ কাৰণে। আহি সিধা কাষতে দেখিলো এটা হনুমান মন্দিৰত এনেকে অলপমান বহি সময় পাৰ কৰি আছো আৰু মন্দিৰৰ পৰা ওলাই সিধা এতিয়া চাহ খাব বহিছো। ঠাণ্ডা অলপ সুৰসুৰীয়া বতাহ, চাহ খাই এতিয়া সিধা আমি ঘৰলৈ গৈ আছো। এতিয়া সিধা ডাইৰেক্ট ঘৰতে ভাত পানী খোৱা হ'ব, বাহিৰত একো নাখাওঁ আৰু ধনজিতেও বহুত বাহিৰা বস্তু কিবা কিবি খালে। ঘৰত গৈ অকণমান ভাতখিনি খুৱাব চেষ্টা কৰিম। গতিকে আজি এৰিছো।